তিৱা ভাষা শিকোৱা অহা দ্বিতীয়টা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আৰম্ভ কৰিছোঁ কিছুমান প্ৰশ্নবোধক শব্দ। প্ৰশ্নবোধক শব্দ কিছুমান হৈছে ইন্দা, পাশা, পাদি, নাজি। এইবিলাকৰ শব্দ আমি একেই স্থানভেদে বেলেগ বেলেগকৈ ব্যৱহাৰ কৰোঁ। এইবিলাকৰ শব্দ অৰ্থ এটাই হৈছে কি। ইন্দানা মানে কিয়, ইন্দাফা কিবা, পাঠ ক'ত, পাজিং কলৈ, পাচি কিমান, ছাৰ কোন, ইন্দাৰে পাশাৰে কেনেকৈ। এতিয়া আমি ইন্দা আৰু ইন্দানাৰ কিছুমান ব্যৱহাৰ বাক্যৰ সৈতে ক'বলৈ ষ্টাৰ্ট কৰিম। সেইবোৰ হৈছে ইন্দাগ চাগানা, কি খালা। কেতিয়াবা শিশুবিলাকে কিবা মাটি চাটি বুটলি খাই দিয়ে, সেই ক্ষেত্ৰত আমি ক'ব পাৰোঁ ইন্দাগ চাগানা বা কি খালা। বা কেতিয়াবা আমি হোটেলত যদি খাওঁ কেতিয়াবা ক'ব পাৰোঁ যে তুমি কি খালা, মই গোল্লা খালোঁ, তুমি চাহ খালা, এই ধৰণৰ কথা। ইন্দা ইন্দা চাগাৰ প্ৰেনা হাতে ফানা মানে কি শাক পাচলি কিনিলা বজাৰৰ পৰা, প্ৰেগানা। ইন্দানা খা মুংড, কিয় কলিজা কঁপিছে, কেতিয়াবা ভয়তো কঁপে যে সেইটো কথাটো। ইন্দাগ নি ঠাইদনা, কিনো চাই আছা, এনেকুৱা। ইন্দানা মাই জামনা, কিয় ভাত নাখালা। গৰিষা ইন্দানা ক্ৰাইড, শিশুটি কিয় কান্দিছে। ইন্দা সংগালা, হেৰা কি হ'ল, কান্দি আছে যে শিশুটি, এনেকুৱা ক্ষেত্ৰত ক'ব পাৰা তুমি। ইন্দা মেচাম গ চাওনা, কি মাংস খাবা। তাৰপিছত আছে ইন্দানা তিৱাৰাৱে গান্ধী চুৰি কুমাই লিড, তিৱাসকলৰ কৃষ্টি সংস্কৃতি কিয় হেৰাই গৈছে। ইন্দানা নখা চমদনা, কিয় বৰষুণ তিতিছা। ইন্দানা আঙে ইয়াথুং চাইডতাও, কিয় আজি মোৰ আঁঠু বিষ বা ভৰি বিষাইছে। ইন্দা লাই হেবে, এইখন কি পাত বা এইটো কি পাত। ইন্দা খুমগ না মুনা চিউ, তুমি কি ফুল ভাল পোৱা। ইন্দানা লিবিং পৰৈ পুৰি সংদ বা সঙ, মানুহ কিয় বুঢ়া বুঢ়ী হয়। ইন্দানা চায়াখোন খালে ফিগানা না, কিয় তুমি নোখোৱাকৈ পলাই আহিলা। ইন্দা ক্ৰায় চলো মানুহ, কি গাঁৱত জন্ম হৈছিলা বা হৈছিল। ইন্দানা মিনি ঠাইদনা চৰ, বন্ধু কিয় হাঁহি আছা, নে পাবানে মোক ইন্দা, তোমাৰ দেউতাৰ নাম কি। ইন্দা ফাং ৰে খ্ৰাম চিঞ্জিও, কি গছৰে ঢোল সাজে। এতিয়া আমি পঢ়িম ছাৰ মানে কোন বা কাৰ। ন ছাৰ ঠাইদ, ঘৰত কোন আছে। ছাৰে চাজনা, তুমি কাৰ ঘৰৰ জীয়ৰী। চিঙে মাজ ছাৰ আকলি চৌ, আমাৰ মাজত কোনে আগতে গৈ পায়। চু নুঙা ছাৰ কুচিদ, মদ খাবলৈ কোনে কৈছে। ছাৰ মাই চাৱা যা, ছাৰ মাই চাৱা যা, কোনে ভাত খোৱা নাই। ছাৰে বাইক গ লাভকানা, কাৰ বাইক লৈ আনিছা। পাঠ আৰু পাজিং, পাঠ মানে ক'ত, পাজিং কলৈ। আঙে চালা গ পাঠ টনগানা, মোৰ মোনাটো ক'ত থলা। পাজিঙে ফানা ফিগানা, ক'ৰ পৰা আহিলা। মোৰ ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। তিৱা ভাষা নজনা সকলো বন্ধু বান্ধৱী ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীলৈ আটাইকে ধন্যবাদ জ্ঞাপন কৰি সামৰিছোঁ। চিঞা পাঙাই।